কেনে আছে আপোনালোকে আজি ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ বলক তেনেহ'লে ফাৰ্ষ্ট টাইম মই মটন কাৰী বনাম তাৰ পাছত দেখাই আছোঁ আমাৰ টিকলা কেইটা কেনেকৈ শুই আছে দেখাইছোঁ বলক khong udiche Shonai khong udiche iman khong ka bajise ayu khong nokoriba মই আপোনালোকক দেখালো সোনা আৰু টিকলাটো মই ক'বলৈ পাহৰি গৈছিলোঁ যে দেৱালীৰ 2 তাৰিখে দেৱালী হোৱা আগত আৰু 2 তাৰিখে দেৱালী উপলক্ষে এইটো গিফ্ট আৰু গিফ্ট পালোঁ মানে দুটা হৈছিলে তাৰ পৰা এটা ডেট হৈছে ফাৰ্ষ্ট এতিয়া এটাই আছে আৰু এইটো ভালে ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু এটা স্পেচিয়েল বস্তু দেখাব লৈছোঁ মই দেখাই আছোঁ ৰ'ব আমাৰ ধুনুৱে ধুনীয়াকৈ পানী দি আছে ইয়াতে লাই আছে আৰু পালেং আছে আৰু ধনিয়া দিয়া আছে ইফালে লফা আছে এতিয়া ফাইনেলি অলপ ওলাইছে আৰু ডাঙৰ হওঁতে লাগিব কিমান দিন লাগে নাজানো কিন্তু পানী দিয়ে থাকে তাই সদায় মই নিদিওঁহি পানী আকৌ তুমি গুচি আহিলা কেঁচুৱা এৰি পেলাই মোক খং দেখাব আহিছে কালাৰ কেইটা খুবেই ভাল লাগিছে যদি লাগে মই লিংক দি থৈ দিম এইবিলাক গ্লিটাৰ কালাৰ কেইটা ভাল লাগিছে এইকেইটা মই অনলাইনৰ পৰা আনিছিলোঁ ইয়াত ভালেকেইটা নীল পলিচ আছে আৰু কালাৰ কেইটাও বহুত ধুনীয়া যদি লাগে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম আপোনালোকে চাব পাৰিব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ' লৈ আমাৰ ইহঁতকেইটা শুব লৈছে আঁঠুৱা তৰি দিলোঁ ধুনীয়াকৈ আঁঠুৱাৰ তলত শুই আছে